আৰু ডিম্পুদাৰ থাৰখান এখন গাইছ ভাই ডিম্পুদাৰ থাৰ তো গাইছ ভিডিঅ'টো চোৱাৰ আগত এটা কথা কৈ ল'ম মানে ভিডিঅ'টো মানে মই ডিম্পুবোৰক লগ কৰিব যোৱাই নাছিলোঁ মই খেলা খেলিবলৈ গৈছিলোঁ গৰ্ডনত আৰু তাৰ পিছত মানে কি হ'ল মানে হঠাতে ডিম্পুবোৰৰ ঘৰত যাব মন গ'ল আৰু লগৰ ল'ৰা এটাৰ লগত গৈ গ'লোঁ আৰু সেইদিনা ডিম্পুবোৰৰ ঘৰত নাছিল মানে তাৰ ঘৰত কোনোবা বেমাৰ হৈছিল মেডিকেলত গৈছিল তো মানে ডিম্পুদা সেইকাৰণে ডিম্পুদাই কোৱা নাই বাৰু এই টিকলাটো যি আছে টিকলাটো মোৰ যেনেকৈ লাখি তো সেই টিকলাটো মানে তাৰ ঘৰৰ আগেদি একদম ঘৰৰ সন্মুখী তো টিকলাটো মই ভালকৈ চিনি পাওঁ আৰু টিকলা কৈছে যে ডিম্পুৰ একদিন থাকলি ভালকৈ লগ কৰি দিব তো সিদিনা আৰু ভালকৈ ভিডিঅ' বনাম তো এইটো এনেই নৰ্মেল টাইপ ভিডিঅ' চাওকচোন এবাৰ কেনে আহিছে ভিডিঅ'টো আৰু ঘৰ আৰু ডিম্পুদাৰ থাৰখান এখন গাইছ ভাই ডিম্পুদাৰ থাৰ তো ডিম্পুৰে এখনতে ভিডিঅ' কৰে গাইছ এখনতে ভাই আৰু ডিম্পুদাৰ ছাৰ বাৰীৰ পিছফাল গাইছ এখন ডিম্পুদাৰ বাৰীৰ পিছফাল আৰু ইভাগে টিকলাৰ কাৰণে আজি দেখা পাইছোঁ বাহ ভাগ্য হে এই সপোন আজি পূৰা হৈ গ'ল আৰু ডিম্পুদাক একদিনতো লগ কৰিমেই আৰু ডিম্পুদাৰ এইটো সপোনৰ ঘৰখন তো মজা গাইছ আজি খেলা খেলিব আহিছিলোঁ আৰু টিকলাৰ কাৰণে আজি লগ পালোঁ তো টিকলা একদিন মোক মানে ডিম্পুদাৰ লগত লগ কৰি দিম বুলি কৈছে তো কৰিম বুলি ভাবিছোঁ আৰু ডিম্পুদাই কিজান চি কেমেৰাত চাব আজি ভিডিঅ' কোন আহিছে আজি টিকলাৰ কাৰণে আজি মজা